হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে 7 বিহু আৰু আমাৰ ইয়াতে আজি কুঁৱৰী হয়। তো এতিয়া গৈ আছোঁ আৰু এইফালে বাইদেউ আছে, জেঠী, এইফালে বাবু। এতিয়া আমি গৈ আছোঁ আৰু তাত কি কি হয় আপোনালোকক দেখাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া ইফালে দেখিবলৈ পাইছে এতিয়া কুঁৱৰীত আহি পালোঁ। আৰু ইয়াতে প্ৰত্যেক বছৰে 7 বিহুৰ দিনাখন এনেকৈ কুঁৱৰী পতা হয় বকত। যিকেইটা দলে যোগদান কৰিছে তেওঁলোকক লকৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এয়া এইফালে এতিয়া ঘোঁৰা দৌৰ দিছে। আমি উপভোগ কৰিলোঁ, সকলোৱে একলগ হৈ আমি উপভোগ কৰিলোঁ। আজি বাপুৰ যি সমন্বয় ক্ষেত্ৰখন আজি আমাৰ আপোনালোকৰে আৰু সেইফালে এতিয়া মূৰত কলহ লৈ খোজকাঢ়ি আছে। আমাৰ সমাজ জীৱন, আমাৰ সামাজিক জীৱন, মানৱতাৰ প্ৰমূল্যবোধ এইবিলাক ক্ষেত্ৰত এটা ভাল ভাল বোলে ৰাইজৰ ভাৱ বোলে পূবে ঘৰা নে পশ্চিমে ঘৰা বোলো বিহু বোলে ৰাইজৰ মুখলৈকে বলা যায় বোলা আৰু এইফালে তাল গছত বগাই আছে। আৰু আমাৰ এতিয়া কুঁৱৰী চোৱা হৈ গ'ল। এতিয়া আহিছোঁ পাৰ্ক ৰেষ্টুৰেণ্টত, বকৰে হয়, তাত আহিছোঁ খাবলৈ। আৰু এইফালে এইটো আমাৰ ভূত। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।